বয়স আৰু পৰিস্থিতি অনুসৰি আমাৰ জীৱনলৈ পৰিৱৰ্তনবোৰ আহি থাকে। কিন্তু কিছুমান পৰিৱৰ্তনে আমাক নতুনত্ব প্ৰদান কৰাৰ পৰিৱৰ্তে ভিতৰি অস্থিৰ কৰি তোলে, যাক আমি মুড ছুইং বুলিও ক'ব পাৰোঁ। এই অৱস্থাত এজন ব্যক্তিৰ আৱেগ অনুভূতি পলকতে সলনি হৈ থাকে। ক্ষন্তেক পূৰ্বে হাঁহি থকাৰ পিছত আপোনাৰ বাৰু মনটো কোনো কাৰণ নোহোৱাকৈ হঠাৎ বেয়া হৈ পৰে নেকি? আপুনি কাৰোবাক সৰু কথা এটাতে বেছি খং কৰি দিয়ে নেকি? কোনোবা এটা সময়ত হঠাৎ ভৱিষ্যতৰ কথা ভাবি আপুনি আতংকিত হৈ উঠেনে? আন কিছুমান লক্ষণ যেনে একোতে মন নবহা হোৱা, টোপনি ভালকৈ নহা, ভিতৰি কিবা এটা খং উঠি থকা, কাৰো লগত বেছি সময় কথা পাতিব ইচ্ছা নকৰা হোৱা, নিজকে যেন শেষ কৰি পেলাম ইত্যাদি। এনেবোৰ আপোনাৰ ক্ষেত্ৰত হৈছে নেকি বাৰু? যদি হৈছে তেন্তে ৰ'ব, আপুনি চিন্তা নকৰিব, কাৰণ এই সকলোবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰত্যেক মানুহৰ মানসিক স্থিতিবোৰ পৃথক হ'ব পাৰে আৰু এই স্থিতি গঢ়ি তোলে তেওঁৰ জীৱনৰ অতীত অথবা বৰ্তমানৰ ভিন্ন অভিজ্ঞতাবোৰে। এই মানসিক স্থিতিৰ প্ৰতিক্ৰিয়া কেনেদৰে প্ৰকাশ পাব সেই কথা নিৰ্ভৰ কৰে আৱেগৰ পৰিমাণৰ ওপৰত। আৱেগ আমাৰ সকলোৰে দেহত প্ৰবাহিত হৈ আছে, কিন্তু কিছুমান মানুহ ভিতৰি যথেষ্ট কোমল হয় আৰু তেনে ব্যক্তিয়ে বাস্তৱ জীৱনত কেতিয়াবা বৰ কষ্ট সহিবলগীয়া হয়। মুড ছুইং হৈ থাকিলে এজন ব্যক্তি ক্ৰমাৎ বেয়া অৱস্থালৈ তেওঁৰ অজ্ঞাতে গৈ থাকে আৰু এনে এক সময় আহেগৈ য'ত তেওঁৰ মনলৈ নিজকে শেষ কৰাৰ ভাৱ আহিব ধৰে। মানসিক অসুস্থতা শাৰীৰিক অসুস্থতাতকৈও ডাঙৰ ৰোগ। সজাগতাৰ অভাৱ হৈ থকাৰ বাবে মানুহে ইয়াক গুৰুত্ব নিদিয়ে, লক্ষ্য নকৰে বা আনৰ লগত ক'বলৈ বেয়া পায়। আপুনি যদি তেনে এক অৱস্থাত আছে তেন্তে তলত উল্লেখ কৰা কথাখিনি প্ৰয়োগ কৰি চাব পাৰে। ১. মানুহৰ পৰা আঁতৰি নাথাকিব। বেছি সময় অকলে থাকিলেই আপোনাৰ মনলৈ বিভিন্ন কথা আহি থাকিব আৰু সেইবাবে যিমান পাৰে মানুহৰ মাজত থাকক। ২. অলপ দিনৰ বাবে দুৰ্ঘটনা, মৃত্যু, হত্যা, অত্যাচাৰ, ধৰ্ষণ আদিৰ দৰে কিছুমান প্ৰসংগ প্ৰকাশ পোৱা বাতৰিবোৰ নাচাব। এটা ৪-৫ মিনিটৰ বাতৰিয়ে আপোনাক বহুদিনলৈ ক্ষতি কৰি থাকিব পাৰে। কিছুমান মানুহে বাতৰিটো পোৱাৰ পিছত সেই দৃশ্যবোৰকে মনলৈ আনি থাকে আৰু হয়তো ইচ্ছা কৰি নিজকে ৰখাব নোৱাৰে। যোৱাসকল গুচি গ'ল, কিন্তু থকাখিনি ভালকৈ থাকিব লাগে। ৩. মনৰ কথাবোৰ মনতেই আবদ্ধ কৰি নাৰাখিব। নিজৰ জীৱনসংগী, আত্মীয় অথবা বিশ্বাসী বন্ধু এজনৰ আগত কথাবোৰ প্ৰকাশ কৰক। যদি আপোনাৰ কথাবোৰ শুনিব তেওঁলোকে নিবিচাৰে তেন্তে এখন ডায়েৰীত লিখা আৰম্ভ কৰক। এই পদ্ধতিৰে নিজক প্ৰকাশ কৰি নিজেই নিজক পুনৰ নিৰীক্ষণ কৰি চোৱাৰ সুযোগ পাব। যেতিয়া জীয়াই থাকিবলৈ সাৰথি কোনো নাথাকে তেতিয়া নিজেই নিজৰ সাৰথি হ'ব লগা হয়। ৪. নিতৌ অলপ সময় প্ৰকৃতিৰ মাজত কটাব আৰু পুৱা বেলিটোৰ পৰশ ল'বলৈ প্ৰয়াস কৰিব। নিজৰ আশে-পাশে সেউজীয়া ডাঠ ৰাখক আৰু শুভ্ৰ বৰণৰ কোঠাত থাকিলে ভাল। ৫. ঘৰত কুকুৰ-মেকুৰী কিবা এটা পুহিব পাৰে আৰু কেতিয়াবা সুবিধা হ'লে দুই-এজন অভাৱত থকা লোকক অলপমান সহায় কৰিবলৈ চেষ্টা কৰিব। ৬. দৈনিক অলপ সময় ব্যায়াম, যোগাসন যি পাৰে কৰক। লগতে সদায় পুৱা আৰু ৰাতি শোৱাৰ আগত প্ৰেৰণামূলক কিতাপৰ ৩খন হ'লেও পৃষ্ঠা পঢ়িব। ৭. বেছি অইলী বস্তু নাখাব। যিমান পাৰে চিম্পুল খানা গ্ৰহণ কৰক আৰু পানী অলপমান সৰহকৈ খাই থাকিব। দিনটোত কম পৰিমাণত হ'লেও ৪-৫ বাৰ ভাল আহাৰ, ফল-মূল আদি খাব। ভাল মানসিক স্থিতিৰ বাবে ভাল খানা আৰু ভাল মানুহৰ সংগ লোৱাটো খুব জৰুৰী। ৮. কোনো সমালোচনাত অংশ নল'ব, কাৰণ পিছত আপোনাক সঁচাই আলোচকসকলে হঠাৎ বাগৰ সলাব পাৰে। তেতিয়া তাৰ প্ৰতিক্ৰিয়াই আপোনাক অনৰ্থক বহুদিন আমনি কৰি থাকিব পাৰে। ৯. সংগীতত শক্তি আছে। মনত শান্তি প্ৰদান কৰা ধৰণৰ সংগীত আপুনি শুনি থাকিব পাৰে আৰু ৰাতি এটা নিৰ্দিষ্ট সময়ৰ পিছত মোবাইলৰ ডাটা বন্ধ কৰি দিব। লাইট অফ কৰি মোবাইল ব্যৱহাৰ কৰি নাথাকিব। ইয়াৰ প্ৰভাৱ বহুত বেয়া। ১০. কাৰো পৰা কিবা এটা পাম বুলি আশা কৰি নাথাকিব। সম্পৰ্কবোৰক সম্পৰ্ক হৈয়ে থাকিব দিয়ক আৰু নিজেই নিজক সকলোখিনি শক্তি অনুসৰি
দি থাকিম বুলি এক সংকল্প লওক। 11. কোনোবাই নতুন কিবা এটা ক্ৰয় কৰাৰ খবৰ পাই ভিতৰি নিজৰ ঘৰখনৰ লগত তুলনা কৰি নাথাকিব। ই আপোনাৰ ভিতৰত খং এটাৰ সৃষ্টি কৰিব পাৰে আৰু আপুনি লৈ অহা সিদ্ধান্তবোৰ ভুল যেন অনুভৱ কৰাব পাৰে। সেইবাবে সদায় নিজক লৈ কৃতজ্ঞ হৈ থকাটোৱেই শ্ৰেয়। 12. আগত উল্লেখ কৰা শুভ্ৰ বৰণৰ কোঠা, প্ৰকৃতিৰ মাজলৈ যোৱা এইবোৰ যদি বৰ্তমান আপোনাৰ বাবে সম্ভৱ নহয় তেন্তে ৰ'ব, তাৰ উপায় আছে। যিখিনি আপোনাৰ কাষত নাই সেইখিনিৰ মাজত আপুনি আছে বুলি দৈনিক অলপ সময় দুচকু জপাই ইমাজিন কৰক। আমাৰ মনটোক আমি যি অনুভৱ কৰিবলৈ দিম ই সেইমতে কাম কৰিব, গতিকে নথকাখিনিও আছে বুলি তাক অনুভৱ কৰিবলৈ দিয়ক। 13. আপুনি ভালপোৱা কামবোৰ কৰি থাকক আৰু নিজকে কিছুমান সৰু সৰু টাৰ্গেট দিয়ক। ইউটিউবৰ অথবা ফেচবুকৰ জৰিয়তে মানুহৰ মাজলৈ আপোনাৰ ভাল গুণবোৰ আগুৱাই যাবলৈ দিয়ক। যেতিয়া আপোনাৰ লগত মানুহ জড়িত হোৱা আৰম্ভ হ'ব তেতিয়া আপুনি জীৱনৰ হেৰাই যোৱা মূল্য পুনৰ বিচাৰি পাব। 14. এক ইণ্টাৰনেটৰ তথ্য অনুসৰি পেবলো পিকাচোৱে সৃষ্টি কৰা 50,000খন চিত্ৰকৰ্মৰ ভিতৰত কেৱল 10খনহে পৃথিৱীত অতিকৈ জনপ্ৰিয় হৈছিল। মহান মানুহে সৃষ্টি কৰা প্ৰতিটো বস্তু যদি মহান নহয় তেন্তে আপুনি মই সৃষ্টি কৰা প্ৰতিটো বস্তু কেনেকৈ মহান হ'ব?